নমস্কাৰ বন্ধু বান্ধৱীসকল, জব আপডেট অফ আসাম চেনেললৈ স্বাগতম জনাইছোঁ। আজি কথা পাতিম আবকাৰী বিভাগৰ পৰা অহা 222টা পদৰ বিষয়ে। সকলোখিনি ডিটেইলছত কথা পাতিম। তো ইয়াৰ আগতে নিয়মীয়াকৈ জবৰ আপডেট পাই থাকিবলৈ জব আপডেট অফ আসাম চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনটো বজাই দিব। যেতিয়া মই এনেকুৱা ধৰণৰ জব ইনফৰমেশ্যন ভিডিঅ' লৈ আহোঁ আপোনাৰ তাত নটিফিকেশ্যন আহি যায়। এতিয়া বলক মূল ভিডিঅ'টোলৈ। তো আবকাৰী বিভাগৰ পৰা অহা আপোনাৰ 222টা পদৰ বিষয়ে কথা পাতিম। তো এই পদকেইটাৰ বাবে আপোনাৰ এপ্লাই কৰিব লাগিব ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বোৰ্ড আসাম, এইটো ৱেবছাইটত গৈ আপুনি এপ্লাই কৰিব লাগিব। তো মই সকলোখিনি ডিটেইলছত কৈ দিম। তো মই ফাৰ্ষ্টত কৈ লওঁ যে আপোনাৰ যিটো ভেকেঞ্চি আহিছে 222টা পদ আহিছে। তো এই পদকেইটা কোনকেইটা বিভাগত কোন কেটেগৰী ৱাইজ আপোনাৰ বগাই দিছে, আৰু যিটো আপোনাৰ ধৰক আনৰিজাৰ্ভড আছে আপোনাৰ 80টা, মেলৰ কাৰণে ফিমেলৰ কাৰণে আছে 34টা, আৰু টোটেল হ'ল 114টা। পিছত আছে OBC MOBCত আছে মেলৰ কাৰণে আছে 42টা। পিছত আছে ফিমেলৰ কাৰণে আছে 17টা, টোটেল হ'ল 59টা। পিছত আছে STত আছে আপোনাৰ মেলৰ কাৰণে 11টা, ফিমেলৰ কাৰণে 4টা, আৰু টোটেল আছে 15টা। STPত আছে 16টা, মেলৰ কাৰণে ফিমেলৰ কাৰণে 7টা, আৰু টোটেল আছে 23টা। STHত আছে 8টা আছে মেলৰ কাৰণে, ফিমেলৰ কাৰণে আছে 3টা, টোটেল আছে 11টা। এনেকৈ গৈ আপোনাৰ টোটেল হ'ল 222টা পদ। ইয়াৰ বাবে আপোনাৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া দিছে আপোনাৰ মাষ্ট বি আপোনাৰ ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। পিছত দিছে আপোনাৰ এজ লিমিটটো দিছে। আৰু এটা কথা, আপোনাৰ যিটো কেণ্ডিডেট মাষ্ট বি আপোনাৰ এক্সচেঞ্জ অফিচত এমপ্লয়মেণ্ট এক্সচেঞ্জত নাম ভৰ্তি কৰা হ'ব লাগিব, ৰেজিষ্টাৰ কৰা হ'ব লাগিব। আৰু দিছে আপোনাৰ এজ লিমিটটো দিছে আপোনাৰ 18 বছৰৰ পৰা, মই হাইলাইট কৰি দেখাই দিছোঁ, 18 বছৰৰ পৰা আপোনাৰ 30 বছৰ বয়সলৈকে কৰিব পাৰিব। ইয়াৰ বাবে আপোনাৰ আকৌ এজ ৰিলেক্সেশ্যন যিটো আছে এইটো আপোনাৰ SC STP STHৰ কাৰণে 5 বছৰ ৰেহাই, আৰু OBC MOBCৰ কাৰণে আপোনাৰ 3 বছৰ ৰেহাই আছে। অৰ্থাৎ আপুনি 18 বছৰৰ পৰা 35 বছৰ যদি আপুনি SC STP বা STHৰ হয়। আৰু দিছে 3 বছৰ যিটো ৰেহাই আছে OBC MOBCৰ কাৰণে আপোনাৰ 18 বছৰৰ পৰা 33 বছৰ বয়সলৈকে পাৰিব। আৰু যদি আনৰিজাৰ্ভ আছে তেতিয়াহ'লে 18 বছৰৰ পৰা 30 বছৰলৈকে আপুনি এইখিনি বয়সলৈকে আপুনি এপ্লাই কৰিব পাৰিব। পিছত দিছে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে আপোনাৰ মাষ্ট বি SSLC পাছ কৰা হ'ব লাগিব। তাত মেট্ৰিক পাছ হ'লে আপুনি এই পদকেইটাৰ বাবে এপ্লাই কৰিব পাৰে। তো ইয়াৰ বাবে আপোনাৰ ফিজিকেল যিটো আছে মেল ফিমেলৰ কাৰণে ষ্টেণ্ডাৰ্ড, এইটো আপুনি ডিছক্ৰিপশ্যনত মই এডভাৰটাইজমেণ্টটো দি দিম, তাৰ পৰা গৈ চাই লওক, ভিডিঅ'টো দীঘল হৈ আছে। আৰু ইয়াৰ বাবে আপোনাৰ এপ্লিকেশ্যন ফিজ ইয়াতে লিখাই আছে, দেয়াৰ ইজ ন' এপ্লিকেশ্যন ফিজ, মানে কোনো ধৰণে এপ্লিকেশ্যন ফিজ দিব নালাগে। ইয়াৰ বাবে আপোনাৰ চেলাৰীটো আছে, পে স্কেল যিটো আছে এইটো মই হাইলাইট কৰি দিছোঁ। 14,000ৰ পৰা এইটো চাওক, 14,000ৰ পৰা 49,000লৈকে। আৰু ইয়াৰ বাবে গ্ৰেড পে আছে 5,000 টকা। আৰু ইয়াৰ ষ্টাৰ্ট হ'ব আপোনাৰ 10 তাৰিখৰ পৰা, আজিৰ পৰা ষ্টাৰ্ট হৈছে। আৰু ইয়াৰ লাষ্ট ডেটটো আছে আপোনাৰ যিটো এপ্লিকেশ্যন উইল বি, যিটো লাষ্ট ডেটটো আছে আপোনাৰ 8 তাৰিখলৈকে। তো এপ্লাই কৰিব পাৰে, আজিৰ পৰা ষ্টাৰ্ট হৈছে। এইখিনি আছিল ইনফৰমেশ্যন। জব আপডেট অফ আসাম চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ভাল লাগিলে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব।